নগা চহৰত জাল নোটৰ বৃহৎ বেহা চলাই গৈছে কিছু অসাধু চক্ৰই। নগা অঞ্চলত কিছুদিন ধৰি চলি আছিল কিছুমান অসাধু চক্ৰৰ জাল নোটৰ অবৈধ বেহা। অৱশেষত অন্ত পৰিল দুষ্ট চক্ৰৰ গ্ৰেপ্তাৰ হ'ল দুজন সৰবৰাহকাৰী। ৩৫ লাখ টকাৰ ৫০০ টকীয়া জাল নোট সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২ জাল নোট সৰবৰাহকাৰী। জাল নোট সৰবৰাহকাৰী দুটা হ'ল জুৰিয়া মাগুৰীৰ চৰাফত আলী আৰু আলি টাঙনিৰ নুৰ হুছেইন। নগা চহৰৰ ধিং গেটত আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে বৃহৎ পৰিমাণৰ জাল নোট সহ এই ২ সৰবৰাহকাৰী। ধৃত ২ সৰবৰাহকাৰীৰ লগত জাল নোট তৈয়াৰ কৰা আৰু প্ৰচলনত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব বাকী কেইজন। নাম কি? ক'ত ঘৰ? ইয়াৰ নাম কি? কি নাম? নুৰ হুছেইন। ঘৰ ক'ত? আলি টেঙনি। কিমান দিনৰ পৰা কৰি আছো কাম? ধৰি যাৰ লগত কোন আছিলে? লগত কোন আছিলে? লগত কোন আছিলে? লগত কোন আছিলে? নকল টকাৰ বিৰুদ্ধে আপোনালোকৰ এটা অভিযান চলিছিলে। ক'ৰ পৰা কিমান টকা জব্দ কৰিছে, কাৰোবাক আটক কৰিব পাৰিছে? একচুৱেলি আমাৰ কেইবাদিনৰ পৰা ইনফৰমেশ্যন আছিলে যে ইয়াতে এটা ডুপ্লিকেট কাৰেঞ্চি, ফেক কাৰেঞ্চিৰ এটা চক্ৰ এটা ইয়াতে এক্টিভ হৈ আছে নগাঁও ডিষ্ট্ৰিক্টত। আৰু সেই খবৰৰ ভিত্তিত আমি এটা অপাৰেশ্যন এটা লঞ্চ কৰিলোঁ। আৰু সেই অপাৰেশ্যনটো লঞ্চ কৰি আমি ৰাতিপুৱাৰ পৰা লাগি আছিলোঁ। লঞ্চ কৰাৰ পিছত আমি গধূলি প্ৰায় ৭টা, ৭:৩০ বজাত আমি মানে হোটেলতে টোটেল এপ্ৰক্সিমেটলি ফাৰ্ষ্ট ৰাউণ্ড আমি কাউণ্টিং কৰিছোঁ 35 লাখ। আৰু আমাৰ কাউণ্টিং আৰু এবাৰ ৰিপৰ্ট চেক কৰিম। 35 লাখ ৰুপিজ মানে অল দিছ আৰ কাউণ্টাৰফিট কাৰেঞ্চিজ, ফেক কাৰেঞ্চিজ আমি তেওঁলোকৰ পৰা জব্দ কৰিবলৈ সক্ষম। ডিউৰিং দিছ অপাৰেশ্যন আমি 2জন আছামীক আমি তেওঁলোকে ডিল কৰি আছিলে, তেওঁলোকক আমি হোটেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। ওৱান অফ দেম ইজ মহম্মদ চৰাফত আলী, 37 ইয়াৰ্ছ। তেওঁ মাগুৰী গাঁও জুৰিয়া পুলিচ ষ্টেচনৰ আণ্ডাৰত। আৰু আনজন হৈছে মহম্মদ নুৰ হুছেইন, 22 ইয়াৰ্ছ। তেওঁৰ ঘৰ হৈছে আলি টাঙনি আণ্ডাৰ জুৰিয়া পুলিচ ষ্টেচন। তেওঁলোক দুয়োকে আমি ধিংগটৰ তাৰ পৰা কৰায়ত্ব কৰোঁ। আৰু ফাৰ্ডাৰ অপাৰেশ্যন আমাৰ কণ্টিনিউ আছে। মানে কি প্ৰযুক্তি বা কি টেকনলজি তেওঁলোকে ইউজ কৰিছিল সেই গোটেইখিনি বস্তু আনভিল কৰাৰ কাৰণে আমি আমাৰ অপাৰেশ্যন কৰিছিলোঁ। মেচিনটো কিবা জব্দ কৰিছে য'ত ফেক কাৰেঞ্চি বনোৱা হৈছিলে? এতিয়ালৈকে জব্দ কৰা হোৱা নাই, কিন্তু আমাৰ অপাৰেশ্যন কণ্টিনিউ আছে। ডেফিনেটলি সেই মেচিনটো জব্দ কৰিব। আৰু যিখিনি ফেক কাৰেঞ্চি আছিলে ক'ত দিবৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে? তেখেতলোকে ব্যৱস্থা সেইটো কৰিছে? আমি অপাৰেশ্যন লঞ্চ কৰিছিলোঁ, মানে বেলেগ এটা পাৰ্টিলৈ, সেইটো আমাৰ কমপ্লিটলি কনফিডেঞ্চিয়েল বস্তু। টকাখিনি সিহঁতে এনে বজাৰত মেলি দি দিলেহেঁতেন নেকি, যে যাৰ কাৰণে বহুত বজাৰত দিবৰ কাৰণে আনিছিলে? সাধাৰণ মানুহ বিপদত পৰিলেহেঁতেন। এক্সেক্টলি, কাউণ্টাৰফিট কাৰেঞ্চি বজাৰত মেলি দিবৰ কাৰণে আনিছিলে, কিন্তু সেইখিনি তেওঁলোকে কৰিব নোৱাৰিলে। তাৰ আগতে আমি মুঠতে আপোনালোকৰ এই অভিযানে বহুত মানুহক ৰক্ষা কৰিলে। ডেফিনেটলি আমাৰ অপাৰেশ্যন আগলৈ কণ্টিনিউ থাকিব। আমাৰ আমি কাউণ্টাৰফিট কাৰেঞ্চিৰ এগেইনষ্টত যি কাম আমাৰ ডেফিনেটলি কণ্টিনিউ। স্পটৰ পৰা আমি একচুৱেলি তাতে ভেহিকেল দুখন পাইছোঁ, আৰু ভেহিকেল দুখন আমাৰ স্পটত আমাৰ পুলিচ টিম এতিয়ালৈকে আছে, আৰু তেওঁলোকে চাই আছে সেই ভেহিকেল দুখন কাৰোবাৰ ছাছপিচিয়াছ ভেহিকেল যদি মানে কোনো লফুল যদি অনাৰ নলয়, তেতিয়াহ'লে আমি ডেফিনেটলি সেই ভেহিকেল দুখনৰ জব্দ কৰিম। আৰু অপাৰেশ্যন কণ্টিনিউ আছে এতিয়া। টকাটো হয়তো আমাৰ অপাৰেশ্যন খাতিৰত মই এতিয়া সেইখিনি বস্তু ডিছক্ল'জ কৰিম। যিকেইজনক আটক কৰিছে তেওঁলোকে নিজে প্ৰস্তুত কৰে নে এইটোৰ লগত বাহিৰৰ কোনোবা চক্ৰ জড়িত থাকিব পাৰে? আপোনালোকে কি ডাউট প্ৰথম পৰ্যায়ত? নাই, তেওঁলোকে ডেফিনেটলি চক্ৰটোৰ লগতেই জড়িত আছে, প্লাছ তেওঁলোকৰ সেই গেংটোত আৰু মানুহ আছে, গোটেইখিনি মানুহ মানে কৰে। আৰু আপোনালোকৰ যিটো অপাৰেশ্যন চলাইছে তাৰ লগত কোনো আৰক্ষী থানা পুলিচ ইয়াত আছিলে অভিযানত সহায় কৰিছে? নগাঁও পুলিচৰ টিমে নগাঁও ডিষ্ট্ৰিক্ট কেতিয়া পাইছিলে এইটো চলি আছে। এইটো অপাৰেশ্যনটো আমাৰ কণ্টিনিউ মানে ইনফৰমেশ্যনটো পাইছোঁ, ডেভেলপ কৰিছোঁ। যিহেতু আপোনাৰ লোকসভা নিৰ্বাচন সমাগত হৈ আছে, লোকসভা নিৰ্বাচনত ইয়াত কিবা ৰিলেশ্যন থাকিব পাৰে নেকি? নাই, সেনেকুৱা আমি একো দেখা নাই, বাট ডেফিনেটলি বজাৰত আহিলে, মাৰ্কেটত আহিলে তাৰ আগতে আমি কৰায়ত্ব কৰিছোঁ। ঠিক আছে।